হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজিৰ ভিডিঅ'টো মই গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা। আমি গৈ আছোঁ তেজপুৰত আমাৰ দাদাৰ বিয়া, বিয়ালৈ গৈ আছোঁ। আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বিয়াত অহাৰ কথা নাছিল, উৎপাতকৈ অহাৰ কাৰণে মই ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিব নোৱাৰিলোঁ। আৰু সেইকাৰণে মই গাড়ীৰ পৰা আধা ৰাস্তাৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। বিয়া হওক, কাম হওক, বিশেষকৈ যেতিয়া গোটেই পৰিয়ালখিনি মিলি মানে একলগ হয়, তেতিয়াতো নাচ গান হ'বই, হয় নাই? ঠিক তেনেকৈ মই বাৰু নাচা নাই, চবেই নাচি কৰি আৰু যেতিয়া গোটেই বায়েক ভনীখিনি লগ হয়, কিমান যে কথা ওলায়। এয়া আমাৰ মা, জেঠাই, মামী চবেই মিলি নিজৰ কথা পাতিছে। পিছত আমি ৰেডি হৈ বৰযাত্ৰী গ'লোঁ আৰু আৰু আমি চব গোটেই গাঁওখনত চবেই মিলি আমি আৰু কইনা ঘৰত গৈ একোৱেই ভিডিঅ' নবনালোঁ মই আৰু গুচি আহিলোঁ মানে ঘৰলৈ। গাঁও বেয়া লাগিলে ওচৰতে যেতিয়া গুচি আহিলোঁ আৰু বিয়াৰ পিছদিনাখন নেক্সট দিনা আমি চবেই বাইক কথা বতৰা ব্যস্ত। আজিকালি কাজিন হয় দেই, গোটেইকেইজনী নিজৰ ভণ্টি এজনীহে আছে, যেতিয়া গোটেইবিলাক বহুত দিনৰ মূৰত আৰু এয়া চব পিছদিনাখন মানে ৰিচিপশ্যন যে তাৰ কাৰণে চবে তৈয়াৰ কৰি আছে। চবেই তামোল পাণ পিছদিনাখনৰ কাৰণে ৰেডি কৰি কৰা হৈছে। বাঁহী বিয়া দিনাখন ভাত খোৱাৰ কাৰণে একচুৱেলি বাঁহী বিয়া দিনাখন মানে কইনা ভৰি গছকা লৈ যায়, কইনা ইউটিউবত ব্লগ এটা বনাওঁ, ইউটিউবত ব্লগ এটা দিম। এয়া চব ল'ৰা ভায়েকে আমি কাজিন আৰু সিহঁতেতো মৰম লগা মৰম লগাই থাকে। ওচৰলৈ গ'লে একাপ লাল চাহেৰে দিনটো ষ্টাৰ্ট কৰিছোঁ বাৰু। আৰু মই এতিয়া বাহিৰলৈ গৈ আপোনালোকক পেণ্ডেলটো দেখাম।
তাৰপিছতে এয়া আমাৰ বাৰ ল'ৰা ডুবু, সিহঁত আকৌ আজিকালি মোবাইলতে বিজি ন। আমি আকৌ মানে মই বেছিকৈ ভিডিঅ' কৰা নহ'ল কিহৰ পৰা, কাৰণ গোটেইখিনি যেতিয়া লগ পাইছোঁ মোবাইলটো মানে টিপিবলৈ সময় নাই, আমি কথা পতাত বিজি। এয়া আমাৰ পেণ্ডেলটো বনাই আছে, মানে কিছুমান হৈছে এইবিলাক কাৰ্পেটবিলাক পাৰি কৰি হ'ল, ফুল চুল লগাই হৈ গ'ল, চকীবিলাক চিজিল কৰিবলৈ আছে আৰু। ৰিচেপশ্যনৰ যেতিয়া কইনা ঘৰলৈ আহে, কইনা আদৰাৰ সময়ৰ ভিডিঅ' এয়া। আৰু বিয়া দিনাখন, বাহী বিয়া দিনাখন মানে আমাৰ ইয়াত থাকে সেইটো চাইডে কইনাক ভৰি গছকাই লৈ যায়, আৰু সুবাই দিনাখন কইনাক ঘৰৰ মানুহে লৈ আহে মৰ্ণিং, তাৰে ভিডিঅ' এয়া। সকলো জেগাৰ এইটো নিয়ম একে নহয়, প্ৰতিখন জেগাৰ নিয়ম বেলেগ বেলেগ। সেইটো চাইডে এনেকুৱা নিয়ম আছে, আমাৰ এইটো চাইডে আকৌ খুবাই একেদিনাখনেই আনে বাৰু কইনা, বাহী বিয়া দিনাখন আৰু লৈ নাযায়, সেইটো চাইডে লৈ যায়, খুবাই দিনাখন লৈ আহে। এখন আকৌ দিম। তাৰপিছত আবেলি পৰত আমি চব ৰেডি হৈ ৰিচিপশ্যনৰ কাৰণে ৰেডি হৈ পিছত ফটো চেল্ফি মাৰিম বুলি ভিডিঅ' কৰিছোঁ আমাৰ ফেমিলি। মামি মামি ব্লগ বনাম, ব্লগ। পৰ্ব খতম কৰি আমি চব ঘৰলৈ উভতিছোঁ। তাৰপিছতে আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ঘৰত গৈ ভিডিঅ' বনোৱা নহ'ল বা তেনেকৈ আৰু ভিডিঅ' বনোৱা নহ'ল, কাৰণ আগদিনাখন টোপনি ক্ষতি কৰি পিছদিনাখন ভিডিঅ' বনোৱাটো ইমান সম্ভৱ নহয়। আজিলৈ বাই বাই।